পোনপ্ৰথমে ৰাইজলৈ অনুৰোধ যে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি অল টিপি থৈ দিব যাতে সকলো আপডেট পাই থাকে। জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তত CBIয়ে ক্ষিপ্ৰতাৰে ইটোৰ পিছত সিটো আৰম্ভ কৰিছে তদন্ত। এই তদন্তত নকল সোণৰ বেপাৰীৰ পৰা আদি কৰি পুলিচ অফিচাৰলৈকে জেৰা চলাই আছে। তাৰ মাজতে এটা বিস্ফোৰক তথ্য পোহৰলৈ আহিছে যে জখলাবন্ধা আৰক্ষী থানাত জোনমণি ৰাভাৰ মাকে যিসকল আৰক্ষীৰ নাম উল্লেখ কৰি এজাহাৰ দিছিল, সেইসকল আৰক্ষীৰ নাম জখলাবন্ধা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন কলিতাই কম্পিউটাৰৰ পৰা নামবোৰ নোহোৱা কৰিছে। এইটো বিষয়ৰ ওপৰত CBI প্ৰশ্ন উত্থাপন কৰিছে আৰু পৱন কলিতাক CBIয়ে জেৰা কৰি আছে। পৱন কলিতাই তাৰ নিৰ্দেশত লীনা দলে আৰু আন আৰক্ষীৰ নামবোৰ কম্পিউটাৰৰ পৰা নোহোৱা কৰিছে, সেই বিষয়ে CBIয়ে পৱন কলিতাক জেৰা চলাই আছে। পৱন কলিতাই লীনা দলে আৰু আন আৰক্ষীৰ বিষয়াক বচাবলৈ এই কুকাণ্ড কৰিছিল।